নমস্কাৰ সৰ্বদসকল আজি পুনৰ ৰাজ্যৰ ৰান্ধনী কৰ্মীসকলৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ হয় বলক আমি এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব লগতে নতুনকৈ অহা সৰ্বদসকলে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজি যিহেতু মধ্যাহ্ন ভোজন কৰ্মচাৰীয়ে বহুতবাৰ আন্দোলন কৰা সত্ত্বেও চৰকাৰে যিহেতু আমাক আওকাণ কৰা নাই আৰু আমাৰ যিখিনি আমাক পইচা দিয়ে বা 1000 টকা দিয়ে সেইখিনিও আমাৰ খেলি মেলি কৰে যে এই কাৰণে আমাৰ এইটোৱে দাবী যে আমাক ন্যূনতম মজুৰি 10000 টকা দিব লাগিব আৰু আমাৰ মূলত আৰু বহুত দাবী আছে এইবিলাকতো চৰকাৰে আওকাণে নকৰে কিন্তু মধ্যাহ্ন ভোজন কৰ্মচাৰীয়ে ইমান কষ্ট কৰি আমাৰ এই সৰু সৰু ল'ৰা ছোৱালীক স্কুলত ৰান্ধি বাঢ়ি খুৱায় এইখন এখন আঁচনি হ'লে আজি 20 বছৰলৈকে যিবিলাক ৰান্ধনীয়ে কাম কৰি আছে সেইবিলাক মাত্ৰ 1500 টকা দিয়ে তাৰে 1000 টকা দিয়ে আৰু 500 টকা নিয়মীয়া কৰি নিদিয়ে। পুৰী জিলাত আন্দোলন কৰিছে আমাৰ জিলা নহয় গোটেইখিনি জিলা অসমত আমি আন্দোলন কৰি আছো আমাৰ ৰন্ধন কৰ্মীৰ ওপৰত এই চৰকাৰখন আমাৰ অন্যায় অত্যাচাৰ কৰি আছে আমাৰ লোকৰ লগত অন্যায় অত্যাচাৰ কৰিছে আমি 1500 টকাত 50 টকা দিনত আমি কাম কৰো সেই 50 টকা দিনৰ কামৰ টকা দিয়ে আমাৰ নিজৰ পৰিয়ালখনে নচলে আমি পৰিয়ালো নচলে আমাৰ নিজৰ যদি কাপোৰ কিনিম এই কাপোৰখনেৰো টকা আমাৰ না হয় এই কাৰণত আমি চৰকাৰৰ ওপৰত ইমান অনুৰোধ কাকমতি কৰি দিছো বোলে আমাক মানে এই আঁচনিখন আপোনালোকে গ্ৰহণ কৰক আমি ইমান কাম কৰি আমি 9টা বজাত স্কুলতে যাওঁ চৰকাৰী স্কুলৰ বিদ্যালয়ত আৰু আমি 3 বজাত আহোঁ এই টাইমৰ ভিতৰত আমি ইমান কাম কৰোঁ 3টা বজাত ঘৰত আহি কেনে আমি পাৰ ঘৰত কাম কৰিম ক'ত হাজিৰা দিম কোনে সংসাৰখনি আমাক চলাইব গতিকে সৰ্বদসকল পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পোৱাৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।